पिक्चर अभी बाकी है मेरे दोस्त पिक्चर अभी बाकी है নমস্কাৰ প্ৰিয় দৰ্শক আজি যাওঁ বলক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিয়া মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ মনৰ কিছু কথা আভাস ল'বলৈ প্ৰিয় দৰ্শক এতিয়া যাওঁ বলক তেওঁলোকে মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলে কিদৰে কেনেকৈ এই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছিল তেওঁলোকৰ কিছু কথা জানিবলৈ নমস্কাৰ আমি এতিয়া আহি এনে এখন গাঁৱত উপস্থিত হৈছো য'ত আজি পৰ্যন্ত বিজুলী বাতি যোগান চৰকাৰে ধৰিব পৰা নাই চা পাছফালে মিটাৰটো ওলাই থাকিলে আছো আহক এতিয়া আমি মেধাৱী ছাত্ৰজনৰ ওচৰলৈ যাওঁ হয় ওলাই আহিবা অকণ তোমাৰ নামটো জনাবা নমস্কাৰ মোৰ নাম হৈছে আপদ চন্দ্ৰ বিপদ বৰুৱা সুন্দৰ নাম আপদ চন্দ্ৰ বিপদ বৰুৱা হয় এতিয়া তোমাৰ মনৰ কিছু কথা জানিব বিচাৰিম কি ক'ম আৰু দাদা তাই মোক এৰি থৈ গুচি গ'ল এইবোৰ নহয় মানে তোমাক মই সুধিছো পৰীক্ষা ৰিজাল্টৰ বিষয়ে তুমি এইবোৰ নানিবা এতিয়া তোমাৰ মনৰ কথা মই সেইটো সুধিব বিচৰা নাই তোমাৰ ফিলিংছ কেনেকুৱা জনাবা মোৰ ফিলিংছটো এতিয়া বহুত ভাল নিশ্চয় মই 90% লৈ পাছ কৰিছোঁ এতিয়া সুন্দৰ মোক এতিয়া বাইক লৈ দিব বহুত সুন্দৰ কথা DSLR লৈ দিব ভাল কথা সেইবোৰ লৈ এতিয়া মই নতুন ছোৱালী পতাব পাৰিম বহুত ভাল টাউনত গৈ চাল মাৰি ফুৰিব পাৰিম বহুত ভাল লাগিল শুনি তেওঁ সুন্দৰ মন্তব্য আগবঢ়াইছে তেওঁ চাল মাৰি ফুৰিব বাইক কিনি দিব DSLR কিনি দিব মই এইটো কথাৰ জৰিয়তে তোমালোকক যিসকল ছাত্ৰ ছাত্ৰীয়ে নেক্সট দিবা তেওঁলোককো জনাইছো যে তোমালোকে ভাল ৰিজাল্ট কৰা ভালকে পাছ কৰা তেতিয়া তোমালোকেও এৰিও নিচিনাকে চাল মাৰি ফুৰিবা ছোৱালীৰ লগত ডেটিঙত যাব পাৰিবা ধন্যবাদ এতিয়া তুমি কোনখন কলেজত এডমিশ্যন ল'ম বুলি ভাবিছা মই এতিয়া প্ৰেম কলেজত এডমিশ্যন ল'ম বুলি ভাবিছোঁ তাত মই এতিয়া প্ৰেম কৰিম চেনি খাম মানে তোমাক মই এইবোৰ কথা কোৱা নাই মানে তুমি কোনখন ভালকে তোমাৰ মনোভাৱটো ভালকে কোৱা সেইবোৰ কথা কোৱা নাই তুমি তোমাক পঢ়িবলৈ মন নাই মই গম পাওঁ তুমি অলপ ওপৰত কোৱা কথাবোৰ যাতে দৰ্শকে তোমাক ভাল পায় তুমি কাৰণ 90% পাৰ্চেণ্টেজ লৈ পাছ কৰিছা তুমি অলপ ওপৰত কোৱা কথাবোৰ ভিডিঅ' কাট তোমালোকৰ ঘৰৰ বহুত দৰিদ্ৰ অৱস্থা পাতিৰ কথা মই গম পাইছো গতিকে তোমাৰ দেউতাক মাতাচোন অলপ কথা জানো দেউতাৰ পৰা ডেডি সোনকালে আহক আহক আপোনাৰ ফিলিংছ কেনেকুৱা অলপ ব্যক্ত কৰিব মোৰ ফিলিংছ ল'ৰাটোৱে পাছ কৰিছে 90%। সেইফালে চালে কেমেৰা ফালে এইটো কেমেৰা কওক মোৰ ল'ৰাটোৱে পাছ কৰিছে 90% দি এইটো এই দিয়ক মোৰ মানে ল'ৰাটোৱে পাছ কৰিছে 90% দি এতিয়া মই 4 লাইনত পইচা পাইছো সুন্দৰ তাৰ বাবে মই আজি দিম কাইলৈ আকৌ কাইলৈ দিম পাৰ্টি দিয়ে থাকিম এইকেইদিন মানে গোটেই মাহটো দিয়ে থাকিম আৰু মন্তব্য আগবঢ়াই যাওক তাক ভাবিছো এইবাৰ এইফালে মোক কেমেৰা সেইটো DSLR এটা দি দুনি আনিবি আৰু শুন লাগিব নেকি আৰু নালাগে আৰু কি দিওঁ জানো এই কাট এইবোৰ নকব অলপ তলত কব তলত এতিয়া মানে কি চৰকাৰে আপোনালোক কিবা সাহায্য আগবঢ়াইছিলে নেকি সাহায্য লেটিং এটা পাইছিলো সুন্দৰ চৰকাৰে সৰ্বানন্দ দিছিলে চাগে লেটিং এটা পাইছিলো হয় আমাৰ মানুহজনীয়ে সোমালে সোনকালে ভাঙিয়ে থাকিব চৰকাৰৰ বিষয়ে এতিয়া ভালকে কওঁ ভালকে তেতিয়া সাহায্য দিব চৰকাৰ ভালেই চৰকাৰে আমাক কি নাই দিয়া কি নাই দিয়া সুন্দৰ মন্তব্য এনেকুৱা চৰকাৰে বহুত সাহায্য কৰিছে লেট্ৰিন দিছে ঘৰ দিছে তাৰপিছত পঢ়িবলৈ লাইট দিছে মানে চব দিছে এভৰিথিং দিছে আৰু কিবা আৰু বাল্টিং এটা দিছিলো এই মুহূৰ্তত গম পোৱা গৈছে এটা বাল্টিং দিছে এটা বিগ ব্ৰেকিং নিউজ এটা বাল্টিং দিছিলে সৰু চাই এটা বাল্টিং চৰকাৰৰ ফালৰ পৰা আপুনি কিবা সাহায্য বিচাৰে নেকি হয় বিচাৰো আমি এনেও দৰিদ্ৰ মানুহ কিবা চৰকাৰে দিলে ভাল আৰু কিবা সাহায্য দিব লাগে আমাকো নিশ্চয় মই চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ জনাইছো দেখিছে দৰিদ্ৰ সীমাৰেখাৰ তলত গতিকে তেওঁক আন কলেজত এডমিশ্যন ল'বলৈ কিবা সাহায্য যোগান ধৰিলে ভাল আৰু নহ'লে জানিছে দৰিদ্ৰ পৰিয়াল বহুত চোকা 90
পাৰ্চেণ্টেজ লৈ পাছ কৰিছে গতিকে চাব আৰু আপোনালোকে সময়ত আমি আন এজন মেধাসম্পন্ন ছাত্ৰৰ ওচৰত উপস্থিত হৈছো তোমাৰ নামটো জনাবা মোৰ নাম শ্ৰী লেখক চন্দ্ৰ সূৰ্য বৰুৱা সুন্দৰ নাম সুন্দৰ তুমি এদিনত কিমান সময় পঢ়িছিলা মই এদিনত আপোনাৰ 32 ঘণ্টামান পঢ়ো হয় এটা তেওঁ ভাল মন্তব্য আগবঢ়াইছে এদিনত তেওঁ 32 ঘণ্টা সময় পঢ়িছিলে এদিনত 32 ঘণ্টা নাথাকে নহয় ভালকে ভালকে এইটো কাটো কেমেৰামেন কাটি দিয়া তুমি কেনেদৰে অধ্যয়ন কৰিছিলা অলপ জনাবাচোন মই গৌতম বুদ্ধৰ দৰে অধ্যয়ন কৰিছিলো গছৰ তলতো অধ্যয়ন কৰো কেতিয়াবা গছৰ ওপৰতো কৰো এতিয়া অধ্যয়ন কৰোঁতে এদিন আম এটা চালতো নপকিলে তোমাৰ এই পঢ়াৰ ক্ষেত্ৰত দেউতাই কেনেকে সহায় কৰিছিলে তোমাক অলপ জনাবা মোৰ দেউতাই মোক বহুত সহায় কৰিছিলে সুন্দৰ মোক গছৰ পাত আনি দিছিলে শিলগুটি শিলগুটি কিয় আনিছিলে তাত লিখিছিলো মই আচ্ছা আচ্ছা শিলগুটি তুমি লিখিছিলা লিখি মানে পঢ়িছিলো তাৰ পাছত আপোনাৰ জোনাকী পৰুৱা ধৰি আনি দিছিলে সেইবোৰ বটলত ভৰাই পোহৰ কৰি পেলাইছিলো ধূপৰ পোহৰত মই পঢ়িছিলো তেওঁ এটা সুন্দৰ বক্তব্য আগবঢ়ালে তেওঁ জোনাকী পৰুৱা পোহৰত পঢ়িছিলে আৰু কোৱা আৰু আকৌ বিজুলী মাৰিলে পোহৰ কৰে সেইখনতো পঢ়ি দিওঁ তেনেকে পঢ়িছিলো ভাল লাগিছিল শুনি তোমাৰ কথা আৰু এটা কথা মই ধূপৰ পোহৰতো পঢ়িছিলো তাতোতকৈ এটা বহুত ডাঙৰ কথা কৰিলে ধূপৰ পোহৰ যি আমি প্ৰাৰ্থনা কৰোঁতে ধূপৰ পোহৰটো ব্যৱহাৰ কৰোঁ তেওঁ তাতো মানে এনেকুৱা মেধাৱী ছাত্ৰ ধূপৰ পোহৰটো পঢ়িছে হ'ব ঠিক আছে তোমাৰ কথা আৰু মনৰ কথা জানি যাম আমাৰ লগত আৰু আছে এতিয়া তোমাক ধন্যবাদ জনাইছো লগ পাই ভাল লাগিল আন এজন মেধাৱী ছাত্ৰক ৰাস্তাত ধৰি লগ পালো তোমাৰ নামটো জনাবা নমস্কাৰ ৰিহি পি শইকীয়া সুন্দৰ নাম তুমি কেনেদৰে অধ্যয়ন কৰিছিলা জনাবা অলপ মই জোনাকী পৰুৱাৰ পোহৰত পঢ়িছিলোঁ হয় আৰু যেতিয়া এতিয়াতো বাৰিষা কাল লাইটটো মানে কাৰেণ্টটো প্ৰায় নাথাকে তেতিয়া মানে মই গছৰ ওপৰত উঠি জোনৰ পোহৰত পঢ়িছিলোঁ তেওঁ জোনৰ পোহৰত পঢ়িছিলে মানে কি এজন মেধাৱী এনেকুৱা মেধাৱী সম্পন্ন ছাত্ৰ যে আন ছাত্ৰকেইজনতকৈও মানে ওপৰত আছে তেওঁ যেতিয়া আন ছাত্ৰসকলে ধূপৰ পোহৰত পঢ়িছিলে বা অন্য কিছুমান পোহৰত পঢ়িছিলে কিন্তু এওঁ পঢ়িছিলে জোনাকী পৰুৱা পোহৰত নহয় জোনৰ পোহৰত অৰ্থাৎ গছৰ ওপৰত যেতিয়া ডাৱৰীয়া বতৰ হয় তেতিয়া জোনাকী পৰুৱা নোলায় গতিকে তেওঁ জোনৰ পোহৰত ভাল লাগিল তোমাৰ লগ পাই তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো এইদৰে তোমালোক যিসকল ছাত্ৰ ছাত্ৰীয়ে আকৌ এনেকে ফাইনেলত উত্তীৰ্ণ হবা তেওঁলোকলৈ মোৰ বহুত বহুত ধন্যবাদ থাকিল তোমালোকৰ এনেদৰে মন্তব্য ল'ম তোমালোকৰ প্ৰতিভাবোৰ এনেদৰে বিকাশ কৰিবলৈ চেষ্টা কৰিম গতিকে আৰু আমাৰ অন্য এজনৰ ওচৰলৈ যাওঁ আমাৰ কেমেৰা পাৰ্চন ভলুকাই দেখুৱাই আছে বলক যাওঁ অন্য এজনলৈ এতিয়া আমি অন্য এজন মেধাসম্পন্ন ছাত্ৰৰ ওচৰত আছো তোমাৰ নামটো কবা চেনিধৰ শইকীয়া বহুত সুন্দৰ নাম মোৰ নামটো নি হাঁহি উঠি গৈছে ইমান সুন্দৰ নাম তোমাৰ কেইঘণ্টা পঢ়িছিলা দিনত মই 4 ঘণ্টামান পঢ়িছিলো তোমাৰ দেউতাই কিবা কৰিছিলে আমাৰ দেউতাই আৰ্মি কৰে নহ'ব চোৱা তুমি মানে কি অলপ জোখতকে অভাৰ কবা মানে এনেকে কৰিলে তোমাৰ সাহায্য নিদিব চৰকাৰে বুজি পাইছাতো কাটা কাটি দিয়া তুমিতো দৰিদ্ৰ পৰিয়ালৰ ল'ৰা গতিকে তুমি কিতাপ ক'ৰ পৰা শুনিছা কিতাপ মই নিজে লিখো আৰু ইয়াকো পঢ়িবলৈ দিওঁ বা তুমি কিতাপ নিজে লিখি লোৱা ভাল লাগিল শুনি আৰু তুমি টিউচন লৈছিলা টিউচন তোমাৰ এই কথাবোৰ ধৰিব পাৰিছো তুমি টিউচন নাই লোৱা গতিকে তুমি টিউচন মানে কি গম নোপোৱা দৰ্শক বুজি পালে এতিয়া কেনেকুৱা মেধাসম্পন্ন ছাত্ৰ নিজে ঘৰতে কিতাপ লিখি পঢ়িছিলে আৰু তেওঁ টিউচন চিনি নাপায় মানে টিউচন লোৱাই নাই ভাল লাগি তোমালোক লগ পাই তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ভাল কলেজ এখনলৈ যোৱা প্ৰেম প্ৰীতি কৰা এইটো সময় তোমালোকৰ প্ৰেম কৰা বয়স যৌৱনে আমনি কৰা সময় গতিকে প্ৰেম কৰিবা কলেজলৈ যাবা আৰু কিবা তুমি কবা নেকি অশেষ ধন্যবাদ আমাক ইমানখন প্লেটফৰ্ম দিয়াৰ আমাৰ ভাল লাগিল আমাৰ এতিয়া নিউজটো তালৈ যাব আমিও অলপ আমাৰ গাঁৱৰ গৌৰৱটো দেখুৱাবলৈ পাইছো আমাৰ অসমখনৰ গৌৰৱটো দেখুৱাবলৈ পাইছো লগতে আমাৰ ভাৰতবৰ্ষখনত যেনেকুৱা মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী আছে য'ত নেকি ধূপৰ পোহৰ মাটি চাকি পোহৰ তৰাৰ পোহৰ জোনৰ পোহৰ আদিত অধ্যয়ন কৰি এইটো পৰ্যায় পাইছে ভাল লাগিল ধন্যবাদ থাকিল ৰাজ ধন্যবাদ সেইফালে চাই লওক এতিয়া জানিব বিচাৰিম তুমি কেনেদৰে অধ্যয়ন কৰিছিলা
তই লুঙিখন দাঙিবলৈ পাহৰিলি বাদ দে লঙি